নমস্কাৰ। মই অসমৰ ৰাইজৰ জ্ঞাতাৰ্থে দুটিমান কথা অৱগত কৰিব বিচাৰিছোঁ। বৰ্তমান বিশ্বৰ মানৱ সমাজ সংকটৰ সন্মুখীন হৈছে, সেইখিনি আমি প্ৰত্যেকেই জানো। তাৰ লগতে আমাৰ ভাৰতবৰ্ষও তাৰ পৰা ব্যতিক্ৰম নহয়। আমাৰ অসম চৰকাৰে যেনেধৰণে তৎপৰতা কৰি আছিল বা সকলো ক্ষেত্ৰতে সজাগতা সৃষ্টি কৰি ব্যৱস্থা লৈছিল, আমি অসমবাসীসকল আশ্বস্ত আছিলোঁ যে আমাৰ অসমত অন্ততঃ এই ভাইৰাছৰ পৰা আমি মুক্তি থাকিম। কিন্তু অসম চৰকাৰ আৰু ভাৰত চৰকাৰে ইয়াৰ পৰা পৰিত্ৰাণৰ উদ্দেশ্যে যিখিনি নীতি নিয়ম আমাক বান্ধি দিছিল, সেই সম্পৰ্কত আমি প্ৰথম দিনাই নাহৰণি আঞ্চলিক ইছলামিক তদাৰক সমিতি আৰু চাহ মিলন দাৰুল উলুম বাতিপৰিয়াৰ কৰ্তৃপক্ষৰ লগত আলোচনা কৰি এই সম্পৰ্কত আমাৰ স্থানীয় ৰাইজক সজাগ কৰিবৰ বাবে আমি মাইকযোগে ঘোষণা দিছিলোঁ। আৰু আজিৰ তাৰিখলৈকে আমাৰ নাহৰণিৰ অঞ্চলৰ সকলো ৰাইজেই সজাগ আৰু সচেতন হৈ আছে। আমাৰ অসমত প্ৰথমেই যি 14জন ব্যক্তিৰ তবলিগত পৰা ঘূৰি আহি বুলি আমাৰ অঞ্চলত লুকাই আছিল বুলি যে অপপ্ৰচাৰ চলাইছিল, এই সম্পৰ্কত মই স্পষ্টভাৱে আপোনালোকক জনাব বিচাৰিছোঁ যে আমাৰ অঞ্চলৰ বাতিপৰিয়াৰ পৰা 14জন ব্যক্তি নিজামুদ্দিনলৈ তবলিগৰ উদ্দেশ্যে গৈছিল। তেখেতসকল আজিৰ তাৰিখলৈকে আমাৰ ইয়াত ঘূৰি অহা নাই। তেখেতসকল বৰ্তমানো দিল্লী প্ৰশাসন তথা কেন্দ্ৰীয় চৰকাৰৰ তৎপৰতাত আৰু স্বাস্থ্য বিভাগৰ তৎপৰতাত সম্পূৰ্ণৰূপে পৰ্যবেক্ষণত ৰাখিছে। গতিকে তেখেতসকল ঘূৰি আহি পেলাই আমাৰ নাহৰণি অঞ্চলত লুকাই আছে বুলি যি অপপ্ৰচাৰ চলালে, তাৰ পৰা আমাৰ দাঁতিকাষৰীয়া অঞ্চলৰ ৰাইজসমূহ যথেষ্ট শংকিত হ'ল আৰু শংকিত হ'ব লগাৰ কথা। আৰু এই উৰা বাতৰিটোত আমি নাহৰণিবাসী হিচাপে অত্যন্ত দুখিত হৈছোঁ। গতিকে স্পষ্টভাৱে আপোনালোকক পুনৰ জনাব বিচাৰিছোঁ যে দিল্লী মৰকজৰ পৰা কোনো তবলিগত গৈ ঘূৰি আহি আমাৰ বৃহত্তৰ নাহৰণি অঞ্চলত সোমাই থকা নাই বা লুকাই থকা নাই, এই কথাটো স্পষ্টভাৱে অৱগত কৰিব বিচাৰিছোঁ। আৰু এটা কথা অৱগত কৰিব বিচাৰিছোঁ যে তেখেতসকল যেতিয়া সম্পূৰ্ণ চিকিৎসা শেষ কৰি তাৰ পৰা ঘূৰি আহিব, তেতিয়া আমি বৃহত্তৰ নাহৰণি সমাজে বা বাতিপৰিয়াৰ অঞ্চলৰ ৰাইজে এইসমূহ আমি প্ৰশাসনক অৱগত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি অনুৰোধ জনাম। আৰু অনাগত দিনতো যাতে আমি চৰকাৰে যিখিনি নীতি নিয়ম বান্ধি দিছে, সেইসমূহৰ প্ৰতি আমি যাতে সজাগ আৰু সচেতন হৈ থাকোঁ। আমাৰ এই যি COVID-19ৰ যি যুদ্ধ, সেই সম্পৰ্কত যাতে আমি জয়ী হওঁ, তাৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু এটা কথা অৱগত কৰোঁ যে আমাৰ যিকেইগৰাকী ব্যক্তি তবলিগ জামাতৰ পৰা ঘূৰি আহি COVID-19ৰ পজিটিভ পোৱা গৈছে বুলি আমি বাতৰি যোগে গম পালোঁ, সেই মুহূৰ্ততে আমি আমাৰ অঞ্চলৰ ৰাইজক সজাগ আৰু সচেতন কৰিলোঁ। আৰু তেতিয়া আমি এটা সমাধান কৰিছিলোঁ যে তেখেতসকলৰ সংস্পৰ্শলৈ আমাৰ বৃহত্তৰ নাহৰণি অঞ্চলৰ কোনোবা ব্যক্তি আহিছিল নেকি। আমি তদন্তৰ শেষত গম পালোঁ যে আমাৰ অঞ্চলৰ কোনো ব্যক্তিয়ে তেখেতসকলৰ সংস্পৰ্শলৈ অহা নাই। গতিকে আমি আজিৰ তাৰিখলৈকে সেই সম্পৰ্কত কোনো অৱগত হোৱা নাই যে তেখেতসকলৰ সংস্পৰ্শলৈ কোনোবা আহিছিল। আৰু এই সম্পৰ্কত আমি অসম চৰকাৰক ধন্যবাদ জনাইছোঁ, বিশেষকৈ অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী ডাঙৰীয়া আৰু লগতে স্বাস্থ্য বিভাগ আৰু প্ৰশাসনৰ বিষয়ববীয়া তথা মুৰব্বীসকলৰ লগতে আমাৰ স্বাস্থ্য বিভাগৰ সকলো কৰ্মচাৰীলৈকে আমাৰ ফালৰ পৰা, আমি নাহৰণিবাসীৰ ফালৰ পৰা কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আশা ৰাখিছোঁ খুব সোনকালৰ ভিতৰতেই আমাৰ অসম তথা ভাৰতবৰ্ষ এই COVID-19ৰ মহামাৰীৰ পৰা মুক্ত হ'ব।